নমস্কাৰ মই বিমৰেচাই আপোনালোক সকলোকে মোৰ প্ৰথমটো ট্ৰেভেলিং ব্লগলৈ স্বাগতম জনাইছো যিহেতু থাম্বনেইল দেখি গম পাইছেই চাগে আমি ক'ত গৈ আছো আৰু এতিয়া আমি বোকাখাটৰ পৰা গৈ আছিলো ফৰকাটিঙলৈ আৰু আহি পালোহি আমি ফৰকাটিং ষ্টেচন আমাৰ ট্ৰেইনখন অহা বহুত দেৰি হৈ গৈছিল ৰাতিয়ে হৈ গৈছিলগে ইয়া দেখিছেনে কি নটংকি কৰি আছো মই আৰু আমি আহিছিলো আবাদ আসামত ইয়াত আসলতে খানাৰ একো টেনচনে নাই এনি টাইম খানা আহিয়ে থাকে सब्जी है दाल है चावल है ऊपर से अगर रोटी लेंगे तो আমি লৈছিলো পনীৰ থালি টেষ্টি আছিল বাৰু পনীৰখিনি বহুত টেষ্টি আছিল মানে গুটিখিনি ভাল আছিল আৰু খাবলৈ লগতে হাইজেনিকো আছিল বাৰু দেই আৰু মানে ইয়াত কি হয় আপোনাৰ নন ষ্টপ খানা আহিয়ে থাকে লেমন টি সমোসা চিপছ ৱাটাৰ সব ৰুটি সব পাব মানে ইয়াত এয়া দেখিছেনে কি কৰি আছো আমি আৰু আজি হৈছে মাৰ বাৰ্থডে মানে আমি যোনদিনা আহিছিলোঁ সেইদিনাই বাৰ্থডে আছিল সৰুকৈ কিবা এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ আৰু এয়া হৈছে 12টা বজাৰ দৃশ্য 12টা বাজিছিল যিহেতু সেইবাবে ভিতৰত চব হৈ আছিল সেইবাবে আমি এইডোখৰত আহি কেকটো কাটিলোঁ এমপ্লয়ীখিনিও আছিল বাৰু দেই তাহাঁতিও উইচ কৰিছে বা ভিডিঅ' চিডিঅ' কৰি দিছে এইবাৰ মানে বাৰ্থডে পুৰা স্পেচিয়েল হৈ গ'ল আৰু খুব ফূৰ্তি ফাইনেলি আমি পালোহি এতিয়া জলপাইগুৰি জাংচন আৰু সেইখন মানে পিছফালে থকা ট্ৰেইনখনতে আমি আহিছিলোঁ আৰু বলক এতিয়া প্ৰেছাৰখিনি দেখাম এতিয়া গৈ আছিলোঁ আমি টেক্সি ষ্টেণ্ডলৈ আচলতে তাতে চব গাড়ী থাকে ছিকিম যাবলৈ এয়া হৈছে NJPৰ টেক্সি ষ্টেণ্ড ইয়াৰ পৰা আপোনালোকে শ্বেয়াৰিং কৰিও যাব পাৰে নহবা ৰিজাৰ্ভ কৰিও গেংটকলৈ যাব পাৰে NJPৰ পৰা গেংটকলৈ আচলতে 5 ঘণ্টা সময় লাগে কিন্তু আমি যোনদিনা গৈছিলোঁ সেইদিনা গছ ভাঙিছিল বাবে মানে 5 ঘণ্টাৰ ঠাইত 8 ঘণ্টা লাগিছে আৰু গোটেই জাম ইয়াত দেখিছেনে গোটেই দৌৰি মানে বহুত জাম লাগি গৈছিল মানে আমি 8 ঘণ্টা ফচি আছোঁ আৰু ৰাস্তাটো চাওকচোন ইমান ডেঞ্জাৰাছ আচলতে এই ৰাস্তাটো বহুত ভয়ানক হয় মানে সাইডত একো তেনেকা প্ৰটেকশ্যনে নাই আৰু মানে বাছবোৰতো এফালেদিয়ে যায় ন মানে দেখি ভয় লাগি যায় আৰু যিহেতু 8 ঘণ্টা ফচি গ'লোঁ সেইকাৰণে ছিকিম পোৱাৰ আগতে আমি ভাত খাই ল'লোঁ তাত এখনেই হোটেল আছে মানে সেই ৰাস্তাত অকল এইখনেই আছে আৰু কাষত এখন আছে বাৰু এই হোটেলখনত মানে বহুত ভিৰ আমি বহুত দেৰি ৰখিয়ে আছোঁ মানে টেবল খালী নাই আৰু ফাইনেলি আমি আহি পালোহি ছিকিম ইয়াৰ পৰা বাৰু আৰু 2 ঘণ্টামান আছিল গেংটকলৈ আৰু চাওকচোন ইমান ধুনীয়া আছিল টানেলটো আমি গেংটক আহি পালোহি আমি গেংটকত ক'ত ফুৰিলোঁ কোনখন হোটেলত থাকিলোঁ ইয়াৰ পাছৰকেইটা ব্লগত দেখিব আজিলৈ বাই বাই যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব টাটা